এটি অনুপ্ৰেৰণামূলক গল্প। এবাৰ গণিতৰ শিক্ষক এজনে এটা অংক দি ক'লে, তোমালোকৰ মাজত যিজনেই অংকটো শুদ্ধকৈ কৰিব পাৰিবা তেওঁক জোতা এযোৰ উপহাৰ দিম। সকলো ছাত্ৰ ছাত্ৰীয়ে অংকটোৰ শুদ্ধ উত্তৰ দিলে। শিক্ষকজনে ক'লে, মই এজনকহে এযোৰ জোতা দিব পাৰিম। এটা কাম কৰোঁ, কোনে জোতা পাব লটাৰী কৰি ল'ম। এই বাকচত তোমালোকৰ নাম আৰু ৰোল নম্বৰ লিখি দিয়া। ছাত্ৰ ছাত্ৰীসকলে বাকচত ৰোল নম্বৰৰ লগতে নাম লিখি দিলে। ছাৰে বাকচটো অলপ জোকাৰি চকু মুদি কাগজ এটুকুৰা তুলি ল'লে। শিক্ষকজনে ক'লে, নামটো পঢ়িম নেকি? ছাত্ৰ ছাত্ৰীসকলে একেলগে ক'লে, পঢ়ক ছাৰ। গোটেই ক্লাছৰুম নিস্তব্ধতা, মাত্ৰ উশাহ লোৱাৰ শব্দ। শিক্ষকে পঢ়িলে, আব্দুল, ৰোল নম্বৰ 1। ছাত্ৰ ছাত্ৰীসকলে হাত চাপৰি বজাই প্ৰথমে ল'ৰাটোক অভিনন্দন জনালে। ছাৰে পিছদিনা জোতা এযোৰ আনি ক'লে, তোমালোক সকলোৱে জোতাযোৰ আব্দুলক দিব লাগে। অলপ সময়ৰ পাছত শিক্ষকৰ কোঠাত শিক্ষকজনৰ চকুত চকু পানী দেখি সহকাৰী শিক্ষক এজনে সুধিলে, ছাৰ, আপোনাৰ চকুত কিয় চকুলো ওলাইছে? শিক্ষকে জোতাৰ ঘটনাটো বুজাই দি ক'লে, আব্দুল শ্ৰেণীৰ একমাত্ৰ ছাত্ৰ, যিয়ে খালী ভৰিৰে সদায় শ্ৰেণীলৈ আহে। মই তেওঁৰ কথা ভাবি টান অংক এটা ছাত্ৰ ছাত্ৰীসকলক কৰিবলৈ দিলোঁ, কিন্তু সকলোৱে অংকটো শুদ্ধকৈ উত্তৰ দিলে। লটাৰীৰ বাকচটো খুলি দেখিলোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নাম লিখা নাই, লিখিছে আব্দুল, ৰোল নম্বৰ 1, যাতে আব্দুলে জোতাযোৰ পায়। সেই ছাত্ৰজনেই আছিল APJ আব্দুল কালাম, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।